हेलो फ्रेंड्स আজি আমি সকলে জানো যে আজি হৈছে আমাৰ স্বাধীনতা দিৱস অৰ্থাৎ আজিৰ দিনটোতে 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল কিন্তু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক স্বাধীনতা আন্দোলনৰ বিষয়ে নকম কিন্তু তাৰ লগত জড়িত কিছুমান ইন্টাৰেষ্টিং কথা আজিৰ এই ভিডিঅ'টোত আপুনি লাভ কৰিব সেই ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব নমস্কাৰ বন্ধুসকল মই দীপজ্যোতি আৰু মোৰ ইউটিউব চেনেল এছামিজ বিৱৰণলৈ আপোনাক স্বাগতম জনাইছো ফেক্ট নাম্বাৰ 6 আমাৰ দেশ ভাৰতবৰ্ষক স্বাধীন কৰাত অগ্ৰণী ভূমিকা পালন কৰা মহাত্মা গান্ধীয়ে প্ৰথম স্বাধীনতা দিৱস উদযাপন কৰিব পৰা নাই এতিয়া আপোনালোকে নিশ্চয় ভাবিছে যে তেওঁতো 1948 চনতে মৃত্যু হৈছিল কিন্তু ইয়াৰ কাৰণ হ'ল যে সেই সময়ত তেওঁ বেংগলত হিন্দু মুছলমানৰ মাজত হোৱা হিংসাময় পৰিৱেশ ৰোধ কৰিবৰ বাবে গৈছিল ফেক্ট নাম্বাৰ 5 আমাৰ গৌৰৱ ত্ৰিৰঙী পতাকাখনৰ উৎস আমাৰ জাতীয় পতাকাখন স্বৰাজ পতাকাখনৰ আৰ্হি হিচাপে লৈ প্ৰস্তুত কৰা হৈছিল আৰু এই পতাকাখনৰ আৰ্হি প্ৰস্তুত কৰিছিল এজন খেতিয়কে তেওঁৰ নাম আছিল পিংগালী ভেনকায়া তেওঁ হৈছে মাছলিপুত্তা নামৰ এজন খেতিয়ক ফেক্ট নাম্বাৰ 4 আমাৰ ৰাষ্ট্ৰীয় সংগীত স্বাধীনতাৰ 3 বছৰ পাছতহে গ্ৰহণ কৰা হৈছিল আমাৰ দেশ যেতিয়া স্বাধীন হৈছিল তেতিয়া আমাৰ কোনো চৰকাৰী সংগীত নাছিল কিন্তু ৰবীন্দ্ৰনাথ ঠাকুৰে 1911 চনতে জনগণ লিখিছিল যদিও 1950 চনৰ 24 জানুৱাৰী তাৰিখেহে ইয়াক ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা দিয়া হৈছিল ফেক্ট নাম্বাৰ 3 কি কাৰণত 15 আগষ্টক ভাৰতৰ স্বাধীনতা দিৱস হিচাপে গ্ৰহণ কৰা হৈছিল এই দিনটো থিৰাং কৰিছিল ভাৰতৰ শেষৰজন ভাইচৰয় আৰু প্ৰথমজন গভৰ্ণৰ জেনেৰেল লৰ্ড মাউণ্টবেটেনে তেওঁক ব্ৰিটিছ পাৰ্লিয়ামেণ্টে ভাৰতীয় হাতত ক্ষমতাৰ হস্তান্তৰ কৰাৰ বাবে 1948 চনৰ জুন মাহতে তেওঁ ক্ষমতা দিছিল কিন্তু তেওঁ হিংসা আৰু কটাকটি মৰামৰি আদি পৰিৱেশ সৃষ্টি নহবৰ বাবে 1947 চনৰ 15 আগষ্ট তাৰিখটোকে ভাৰতীয় স্বাধীনতা দিৱস হিচাপে থিৰাং কৰিছিল আৰু এইটোও কোৱা হয় যে জাপানে সন্মিলিত বাহিনীৰ হাতত আজিৰ দিনটোতে আত্মসমৰ্পণ কৰাৰ দ্বিতীয় বাৰ্ষিকী হিচাপে ইয়াক সক্ৰিয় 15 আগষ্ট তাৰিখটোক ভাৰতৰ স্বাধীনতা দিৱস হিচাপে নিৰ্বাচন কৰিছিল ফেক্ট নাম্বাৰ 2 পাকিস্তানে ভাৰততকৈ এদিন আগতে স্বাধীনতা লাভ কৰিছিল পাকিস্তানে অৰ্থাৎ 14 আগষ্ট তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে ইয়াৰ কাৰণ হ'ল যে স্বাধীনতাৰ সময়ত যাতে ব্ৰিটিছ ভাইচৰয় লৰ্ড মাউণ্টবেটেনে দুখন দেশৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে যিহেতু তেওঁ অবিভক্ত ভাৰতৰ ভাইচৰয় আছিল ফেক্ট নাম্বাৰ 1 আজি সমগ্ৰ দেশতে স্বাধীনতা দিৱস পালন কৰা হয় কিন্তু আপোনালোকে জানেনে যে আমাৰ দেশ ভাৰতৰ লগতে আজিৰ দিনটোক আৰু 5খন দেশেও নিজৰ স্বাধীনতা দিৱস হিচাপে উদযাপন কৰে সেই দেশকেইখন হৈছে বাহৰেইন নৰ্থ কোৰিয়া সাউথ কোৰিয়া ৰিপাব্লিক অফ কংগো আৰু লিষ্টেনষ্টাইন বন্ধু-বান্ধৱীসকল আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাইছে আপোনালোকে কমেণ্টত জয় হিন্দ জয় ভাৰত বুলি নিশ্চয় লিখিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে অশেষ ধন্যবাদ জয় হিন্দ জয় ভাৰত